আমাৰ পাৰ্টনাৰ কেৰু। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আহি গ'ল এটা নিউ ভিডিঅ'লৈ। আৰু যিহেতু কালি পূজা আছিলে শিৱৰাত্ৰি, কিন্তু শিৱৰাত্ৰি বুলিকে ভ্লগ নবনালোঁ কাৰণ মোৰ গাটো ইমান এটা ভাল নাছিলে। সেইবাবে ভ্লগ নবনালোঁ কাৰণ মানে গা বেয়াৰ কাৰণে বেছি ইমান যাব পৰা নাই। ওচৰৰ মন্দিৰ যায় সেয়া কাৰণে আহিলোঁ আৰু ঘৰতে ঠগি দিছিলে, সেয়ে আৰু বেলেগ নাছিলে। আৰু সেইবোৰ মানে কি আৰু দেখাম আৰু এইখিনি আপোনাক কৈ দিলোঁ। তো মানে সেইবাবে কালি ভিডিঅ' নবনালোঁ। আৰু আজি এনেই জাষ্ট মানে এতিয়া চাহটোৰ ওপৰত বহি আছোঁ এইফালে। এতিয়া চবৰে ভাবিলোঁ এটা বনাই দিওঁ। আৰু কালি যিহেতু মায়ে ঘোটা বনাইছিলে, কালি অলপ খালোঁ আৰু আজিও খাইছোঁ। এতিয়া এইফালে গিলাচ চাওক, এফালে খাই লৈছোঁ। এতিয়া নিচা কিন্তু লগা নাই, ভিডিঅ'টো অলপ হাঁহি বনাই আছোঁ, কিন্তু নিচা একদম লগা নাই কাৰণ জাষ্ট খাইছোঁ। যি পাছলৈকে লাগে সেইটো নাজানো, কিন্তু মই বেছিও খোৱা নাই, অলপে খাইছোঁ। তো ভাবিছোঁ বা মই এতিয়া খাব যাম ম'ম'। আজি ম'ম'জ খাম। ম'ম' মোৰ বহুত 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 ফেভৰেট। কৈছিলে নে গা বেয়া, তো অলপ কাহ চাহ হৈছে আৰু মোৰ ম'ম' বহুত ফেভৰেট। তো ভাবিলোঁ বা মই আজি খাব যাওঁ ম'ম'। ওচৰতে চকতে ম'ম' খাব যাওঁ। আৰু কোনো ম'ম' চেলেঞ্জ নহয়তো, জাষ্ট এনেই মানে ম'ম' খাব মন গ'ল আৰু এনেই জাষ্ট ভ্লগ এটা বনাব মন গ'ল। চাহটোৰ ওপৰত বহি বহি মন গ'ল, সেইবাবে বনালোঁ। তো চাই যাব ভিডিঅ'টো এণ্ডলৈ। পিছে আপোনালোকৰ কালি শিৱ পূজা কেনেকৈ গ'ল? মোৰতো ভালেই গ'ল কাৰণ যোৱাবাৰ এইবাৰ মানে যোৱাবাৰ এইবোৰত মোৰ নিচাত পেলৈকে মই পূজাখন ভালকৈ যাবও নোৱাৰিলোঁ কাৰণ নিচা লাগি গৈছে। তো ৰাতিও পূজা চাব নোৱাৰোঁ। আৰু এইবাৰ বেছি খোৱা নাই, তথাপিও বেমাৰৰ কাৰণেও পূজা মানে ভালকৈ চাব নোৱাৰিলোঁ, ঘূৰিব নোৱাৰিলোঁ। তথাপিও আপোনালোকৰ শিৱ পূজাত মানে কেনেকুৱা টাইপৰ কিমান নিচা খাই পেল হয়, নাচিছে হাঁহিছে, কিমান কি হৈছে কমেণ্টত এবাৰ জনাই দিবচোন। এতিয়া এনেই বহি আছোঁ, টাইম পাছ কৰি বহি আছোঁ, একো কৰিব লগা নাই, ইয়াতে বহি আছোঁ। আৰু এফালে চাটত মানে এনেই অকলে চিংগল, কোনো নাই। তো এনেকুৱা বহি আছোঁ আৰু ভাবি আছোঁ কেতিয়া যাম ম'ম' খাব। তো সেই ভাবি আছোঁ বা অহা নাই এতিয়ালৈকে, আহিব। তাৰপিছত বা মই যাম আৰু ভাইটিও যাব নেকি নাজানো। আৰু এতিয়া ভাইটিহঁতে খেলি আছে বহুত দূৰত, দেখা পায় নে নাপায় বা, সেইফালে খেলি আছে ইহঁতে, ভাইটিহঁতে এতিয়া খেলি আছে। তো মই আৰু এনেই বহি আছোঁ। মাও ওচৰৰ মানে আণ্টি এটাৰ পূজা আছে, তো পূজাত গৈছে। তো মই এনেই বহি আছোঁ, মই নগ'লোঁ। আৰু আপোনালোকৰ এতিয়া এটা চিনেমেটিক শ্বট দেখাইছোঁ, চাই লওক। চাওক ৰেডি হৈ গ'লোঁ এতিয়া মানে যাবলৈ, এতিয়া ম'ম' খাবলৈ। আৰু এইফালে কাইলৈ যিহেতু মাৰ 26 প্ৰসাদ লৈ লৈছোঁ, খাই এতিয়া যাওঁ। এতিয়া বা ঘৰৰ পৰা ওলাইছে, এফালৰ পৰা মই যাওঁ। আৰু যিহেতু কালি শিৱৰাত্ৰি আছিল, তো এতিয়া ম'ম' দোকান খোলা থাকে সেইটো নাজানো কাৰণ কালি পূজা আছিল, বহুতে ঘোটা চাই পেলাইছে খাই ন, এনেকুৱা দোকান এযোৰ নাই। তো মনতে মোৰ এটা লাগি আছে দোকান বন্ধ হয় নেকি। এই ভগৱান, বন্ধ নহ'লে হ'ল আৰু, যদি বন্ধ নহয় তোৰ উপায় নাই আৰু বেলেগ কিবা খাই গুচি মাউজোৰ খোলা থাকে, তো খাম ম'ম'। আৰু এফালে চাওঁ ওলালোঁ, এফালে ভাইটি দৰজা মাৰিছে, ভাইটিও যাওঁ বোলে খাবলৈ। তো ভাইটি আৰু মই এতিয়া আৰু নিমকি লৈ ল'লোঁ, নিমকি খাইছোঁ। কিমান খাইছে চাওক, হাতত চাওক। এতিয়া গৈ আছোঁ ম'ম' খাবলৈ। আৰু ফাৰ্ষ্ট চাওঁ এতিয়া আৰু বদলি গ'ল, আৰু খাবছোঁ বদলি গ'ল, ইয়াৰ হাতত আৰু সেয়াই খা। মোৰ পচন্দত নল'লে চিপছটো, তো মোক 1 টকীয়া দিছে, সি 5 টকীয়া খাইছে, মোক 1 টকীয়া দিছে। এইফালে চাওঁ এতিয়া ভাইটি আৰু মোৰ মন বেয়া গ'ল, ভাইটিৰো মন বেয়া, মোৰো মন বেয়া গ'ল কাৰণ বা নাযায়। তো এতিয়া ভাইটি মই যাম, বা লগত যাম বুলি আশা কৰিছিলোঁ। তো এতিয়া বা নাযায়, আমি তাই যাম। আমাৰ পাৰ্টনাৰ কেৰু। চাওক যিহেতু ভাইটি মই আহিলোঁ, কি দুখত যিহেতু বা নাহিলে, তো মায়ে ইফালে মায়ে ভ্লগ মানে ভিডিঅ'ত দেখাব মানা কৰিছিলে, কাৰণে নেদেখাবি গালি খাবি, মাল খাবি। তো সেইকাৰণে মনে মনে দেখাই দিলে এইজনী হিৰ'ইনজনী, আমাৰ হিৰ'ইনজনীক ম'ম' খুৱাব লৈ আনিছোঁ। নহয়, মায়ে আমাক খুৱাব, আমি পইচাটো মানে মাৰি দিব, আমি খাম, ভাইটি আৰু মই খাম। মই সেইকাৰণে মাক লৈ আনিছোঁ। হৈ যাব নে নহয়? কিন্তু বগা লাগে তো, এতিয়া পকা লগা মানুহ বগা ল'ব চেণ্ডেল। অলপ ডাঙৰ লাগিব। আৰু এইফালে চাওঁ এতিয়া আহি পালোঁ আৰু বহুত ভাগৰ লাগিছে।
বহুত গৰম লাগিছে ঠাণ্ডা দিন গ'লে আৰু তাতে চুৱেটাৰটো কিনি জেকেট হয় সেইটো কিনি গ'লোঁ আৰু ত' একদম গৰম আছে এতিয়া ফেনখন লগাই চব পূৰা বহি আছোঁ আৰু খোৱাৰ সময়ত বেছি ভিডিঅ' নকৰিলোঁ কাৰণ চকত বহুতটা মানুহ নতো লাজ লাগিলে কৰিব কাৰণে তো নকৰিলোঁ একো খোৱাই মানে ভিডিঅ' নকৰিলোঁ কিন্তু খালোঁ ম'ম' খালোঁ তাৰপিছত ফুচকা খালোঁ তাৰপিছত কিবা কি কয় এইটো মই পাহৰি গ'লোঁ পেপচি চব খালোঁ তাৰপিছত মিৰিণ্ডা খালোঁ পকৰি খালোঁ তাৰপিছত খাই বাছাৰ খোৱা নাই আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি যদি ভাল পায় তো লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলকনি ক্লিক কৰিব নাপাহৰিব আজিকালি ইয়াতে পাবে আৰু বহুত জলদি আহি আছে এটা ফুড চেনেল লৈ ভাইটিৰ লগত